Balak, 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 balak. Au! স্বাগতম জনাইছোঁ মোৰ চেনেল ব্লগাৰ প্ৰিন্সলৈ আজি ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈছে শেষলৈ চাব মোৰ ভিডিঅ'টোত যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাই দিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এই বন্ধুসকল আজি আমি খানা খাম বুলি ভাবিছোঁ সেইকাৰণে এতিয়া মাংস আনিবলৈ যাম তো এতিয়া মাংস আগতে আমি অলপমান চাওমিন কিবা খাই লওঁ তাৰ কাৰণে আমি মোক এখন প্লেট লাগে তো আমি ভাগ কৰি খাম কণী আৰু চাওমিন খাম এতিয়া বলক বন্ধুসকল এয়া চাওক কণী আৰু চাওমিন চাওক কণী আৰু চাওমিন এতিয়া আমি খাবলৈ বহিছোঁ আগতে কণী আৰু চাওমিন খাই লওঁ তাৰপিছত মাংস খাবলৈ যাম আৰু পূৰা কি কেনে লাগছে মোবাইলত চিৰিয়েল চলি আছে জিঅ' মোবাইলত চিৰিয়েল চলি আছে চিৰিয়েল চাই আমি এতিয়া চাওমিন খাব লাগে তো চাওমিন খাওঁ বলক আৰম্ভ কৰোঁ তেতিয়াহ'লে খোৱা এই কাটা চামচ প্লাষ্টিকৰ তো এতিয়া এনেকৈ দিলোঁ দি কিনে টেষ্টি আছে দেই চচ দিয়া নাই এয়া চচ সেই হৈ গ'ল খাই হা ভাজিছি ধুনীয়া হয় ন তো আমি এতিয়া খানা খাম খানা খোৱাৰ আগতে অলপমান পেট পূজা কৰি লোৱা কাৰণ আমি দুটাই আজিৰ দিনত ভাত খোৱা নাই এইটো হ'ল অলকা বাইদেউ তো অলকা বাইদেউ মাংস বনাব তাৰপিছত আমি খাম এতিয়া তো আমি এতিয়া বৰ্তমান খাই আছোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বেল আইকনটো বজাই দিব তো এতিয়া খাই লওঁ আমি চাওমিনৰ থালি শেষ একডালো এৰা নাই যিহেতু আমি এতিয়া খানা খাম বুলি ভাবিছোঁ তেতিয়াহ'লে আমি দুটা মানুহ আছোঁ তো আৰু এটা মানুহক লগ ধৰিব লাগিব তো লগ ধৰিবৰ কাৰণে মই যাই আছোঁ কাৰণ আমাৰ বাজেট কম তো এটা মানুহ আৰু লগ ধৰিব লাগিব চ' বাজেটটো মিলি যাব এতিয়া তো বলক এটা মানুহ আছে এইটো লগ ধৰি হে ফ্ৰেণ্ডছ বজাৰ কৰিব আহিছোঁ ৰ'ব বিলাহী লাগিব বিলাহী নিব আহিছোঁ এতিয়া देखो गाइस देखो कितना हरा भरा सब्जी है ये सारा बहुत सारा है हरा भरा सब्जी देखो गाइस देखो इतना हम लोग पोटैटो लेने वाला है देखो पोटैटो ले रहा है अभी दो जल्दी से दो जाना है हम लोगों को देखो और भी कस्टमर है देखो फ्रेंड्स इतना बजार कर आহি গলো এই মাংস লৈ আইছো এই সব মাংস তাৰপিছত এ বিলাহী পটল ধনিয়া তেতিয়াহ'লে আৰু বলক আৰু এই খানা খাৱাই কথা আৰু আদা নহৰু জলকীয়া পিচি লোৱা হৈছে তাৰপিছত আমাৰ মাংস চিকেন আৰু এতিয়া আমি ইয়াতে বাইদেউ পূৰা বনাই আছে এতিয়া এই চব ইয়াতে তেল দিয়া হৈছে তেল গৰম হ'ব দি আছে এতিয়া পিঁয়াজ দিব এতিয়া तो आज खाना तमाम हो गए डेंजर अब खाना हे फ्रेंड्स ए सब आलू धनिया ए दई এতিয়া এফালে মাংস বহাই দিয়া আছে ইয়াতে এটাপ মাংস কি ধুনীয়া কালাৰটো ধুনীয়া আছে না তাৰপিছত এতিয়া বাইদেউ বনাই আছে বাইদেউ কেনে হ'ব খানা ভালে হ'ব লাগে তো বাইদেউ বনাই আছে এতিয়া আমি খাই কথা আৰু এতিয়া খাব লাগিব আমি তাড়াতাড়ি ভাত এতিয়া ভাতটো হৈ গ'ল না ভাত হৈ গ'ল এতিয়া আমি খাম এই আঞ্জাটো হ'লে হ'ল মাংস আঞ্জাটো হ'লে আমি খাই দিম আৰু তেতিয়াহ'লে ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ দেই আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাই দিব দেই অঁ লাইক কৰিব এতিয়া খানা লাগিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাবলৈ নাপাহৰিব দেই তেতিয়া ভিডিঅ'টো শেষলৈ চাই থাকক আৰু টেনশ্যন নকৰি আঞ্জাটো হোৱাৰ লগে লগে আমি এতিয়া ভাত খাব লাগিব এইটো কিটচেন বাইদেউৰ কিটচেন এইটো দৈ দিয়া হৈছে অলপমানে দৈ ন অলপমান দৈ দিয়া হৈছে ৰ'ব লাৰি দিওঁ ৰ'ব মই অলপমান মাংসত দৈ দিয়া হৈছে মই অকণমান লাৰি দিওঁ ধুনীয়া গোন্ধটো ধুনীয়া ওলাইছে একদম পুৰা
ধুনীয়া গোন্ধ চাওক তাৰপিছত মাংস আলু লাগি ধৰিছে অলপমান পানী লাগিব নেকি ঢাকন দি থোৱা হৈছে অলপমান সিজিবৰ কাৰণে এতিয়া ইয়াতে ধনিয়া কাটি আছে বাইদেউ ধনিয়া কাটি আছে ধুনীয়া खाना तैयार हो जाएगा जल्दी 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 तैयार हो जाएगा अभी खाने ही वाला हो हम लोग खाना है जल्दी से खाना है क्योंकि हम लोग भूखा रहो हमारा खाना तैयार है ये क्या क्या है गरम मसाला है चिकन मसाला है और मीट मसाला है खाना के लिए और हम लोग आदा लहसुन का ऑर्गेनिक बनाते हैं और ऑर्गेनिक वाला दे दिया तो जीरा गड़ा ख़त्म हो गया तो ठीक है अभी खत्म हो गया सब कुछ खत्म हो गया ये दुकान की अलग तो हमार हो गया खाना हो गया आंजा हो गया लगता है सब आंजा क्या हो गया नहीं सब की धुनिया खाना आंजा हो गया इतना আমি খাব লাগিব তো এতিয়া আঞ্জা হল টেষ্ট কৰি অলপমান ফ্ৰেণ্ডছ এতিয়া মই আঞ্জাটো ফাৰ্ষ্ট মই টেষ্ট কৰিবলৈ গৈছোঁ এতিয়া টেষ্ট কৰি বলক আহক এতিয়া মই খানা টেষ্ট কৰিবলৈ গৈ আছোঁ এয়া চাওক এতিয়া মই খানা টেষ্ট কৰি লওঁ মজা বন্ধুসকল বঢ়িয়া হৈছে এতিয়া গৰম ভাতৰ লগত খাবলৈ আৰু ভাল লাগিব ন আমি টেষ্টি খানা খাই আছো ভাল হৈছে না মজা আছে এতিয়া আমাৰ ভাত খাব লাগিব গৰম ভাত ছাবস্ক্ৰাইব কৰি দিব আকৌ লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব খাইছোঁ এতিয়া খাব লাগে এই চব ভাত বেলেগ বনোৱা নাই আমি এই খাইছোঁ সুদ মাংস দি ভাত খাব লাগে ই 3 নম্বৰৰ কথা কওঁতে এইটো 3 নম্বৰ এতিয়া আমি খাব লাগিব ফটাফট কেনে লাগছে বঢ়িয়া ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব লাইক কৰিব মজা মই আজিকালি মাংস খাব নোৱাৰোঁ বুঢ়া আছোঁ না দাঁতত ফাঁকত লাগি যায় মজা দেই আমাৰ ভাত চাত খোৱা শেষ হ'ল এতিয়া মই যাব লাগে ঘৰত ঘূমাব লাগে ঘৰত যাওঁ বাই থেংক ইউ শেষলৈ চোৱাৰ কাৰণে এতিয়া